এই শম্ভু হেল্ল' এই ৰঙা চোলাৰ ৰঙা বাইক এখন গ্লেমাৰ এখন লৈ ল'ৰা এটা গৈছে ধৰ না বে ধৰ না মই গৈ আছোঁ ধৰ 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 অঁ এই গৈ আছোঁ আছোন তহঁতি আছোন আহ ঐ কি হৈছে তোমালোকে এনেদৰে কিয় আইন হাতত তুলি লৈছা এনেদৰে যিকোনো ধৰণে তোমালোকে মানুহ মাৰপিট কৰিবা নেকি চোৱা দেই দেশত কোনোবাই যদি কিবা অপৰাধ কৰে তাত এখন আইন আছে নহয় চোৱা চিতা কৰিবৰ বাবে আৰু তোমালোকে এনেধৰণে মানুহ মাৰপিট কৰিব নোৱাৰা নহয় প্ৰয়োজন হ'লে মানুহে যদি কিবা অপৰাধ কৰে ধৰি বান্ধি থ'ব লাগে সামান্য এটা ভুলৰ বাবে মানুহ এজন এনেদৰে মাৰপিট কৰে নেকি এওঁতো এজন মানুহ এওঁতো এখন ঘৰ থাকিব পাৰে এনেকুৱা কেছ হ'লে আমি মানুহ এজন ধৰি বান্ধি ৰাইজৰ সহযোগত বিচাৰ কৰিব লাগে প্ৰয়োজন হ'লে গাঁওৰক্ষী বাহিনী অথবা প্ৰশাসনৰ সহযোগ ল'ব লাগে আৰু এনেকুৱা ধৰণৰ কাম নকৰিবা এনেকুৱা ধৰণৰ কামৰ বাবে কেৱল এখন গাঁও নহয় গোটেই অঞ্চলটো বদনাম হ'ব লগা হয় হয় আপুনি ঠিক কথাকে কৈছে একো নহ'বাকৈ আমি বহুত ডাঙৰ ভুল কৰি পেলালোঁ আমি সকলোৱে সজাগ হওঁ সতৰ্ক হওঁ দেশৰ আইন কানুন নীতি নিয়মবিলাক মানি চলোঁ আৰু এখন সুস্থ সমাজ গঢ়াত আমি সকলোৱে সহযোগ লগতে আমাৰ অঞ্চলটোক এটা সুস্থ অঞ্চল হিচাপে আমি গঢ় দিওঁ